5ডাল পেঞ্চিল আৰু 7টা কলমৰ দাম একেলগে 50 টকা। আনহাতেদি 7ডাল পেঞ্চিল আৰু 5টা কলমৰ দাম একেলগে 46 টকা। এডাল পেঞ্চিল আৰু এটা কলমৰ দাম কিমান? এই প্ৰশ্নটোত দিছে 2 নম্বৰ। এই প্ৰশ্নটো দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটোৰ অনুশীলনী 3.2ত আছে। তোমালোকে এই প্ৰশ্নটো চাব পাৰা সম্পূৰ্ণ একেই। এতিয়া এই প্ৰশ্নটো তোমালোকে ইয়াৰ পদ্ধতি কেইটাৰ যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰা। প্ৰতিস্থাপন, অপনয়ন আৰু বজ্ৰগুণন যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰি এই প্ৰশ্নৰ সমাধান কৰিব পাৰা। মই এই প্ৰশ্নটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। ধৰা হ'ল এডাল পেঞ্চিলৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা। তেন্তে প্ৰথম 5ডাল পেঞ্চিল আৰু 7টা কলমৰ দাম 50 টকা। অৰ্থাৎ প্ৰথম সমীকৰণটো হ'ব এতেকে প্ৰশ্নমতে 5ডাল পেঞ্চিল অৰ্থাৎ 5 × x অৰ্থাৎ 5x আৰু 7টা কলমৰ দাম প্লাছ 7y ইজ ইকুৱেল 50। 5ডাল পেঞ্চিল আৰু 7টা কলমৰ দাম 50 টকা। আৰু দ্বিতীয়তে কৈছিলে 7ডাল পেঞ্চিল আৰু 5টা কলমৰ দাম 46 টকা। অৰ্থাৎ 7x প্লাছ 5y ইজ ইকুৱেল 46। ইয়াত আমি সমীকৰণ দুটা পাই গ'লোঁ, 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ। এতিয়া এই সমীকৰণ দুটাক প্ৰতিস্থাপন, বজ্ৰগুণন বা অপনয়ন যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰি সমাধান উলিয়াব পৰা যায়। সমীকৰণ 1ৰ পৰা, সমীকৰণ 1ত কি আছিলে? 5x প্লাছ 7y ইজ ইকুৱেল 50 ইমপ্লাইজ x ইজ ইকুৱেল হ'ব 50 মাইনাছ 7y ডিভাইডেড বাই 5। ইয়াত আমি x ৰ মান পাই গ'লোঁ। এতিয়া x ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। সমীকৰণ 2ত আছিলে 7x অৰ্থাৎ এতিয়া x ৰ মান 50 মাইনাছ 7y ডিভাইডেড বাই 5 প্লাছ 5y ইজ ইকুৱেল 46। যিহেতু ইয়াত 5 এটা হৰণ হৈছে, গতিকে সমীকৰণটোক 5ৰে পূৰণ কৰি পাওঁ 7 × 50 মাইনাছ 7y প্লাছ 5 5 গুণ 25y 46 আৰু এইফালে 5 পূৰণ কৰিলে পাম 230। 7 5 গুণ 35 350 মাইনাছ 7 49 49y প্লাছ 25y ইজ ইকুৱেল 230। মাইনাছ 49 প্লাছ 25 মাইনাছ 24y ইজ ইকুৱেল 230 মাইনাছ 350 আহি যাব। মাইনাছ 24y ইজ ইকুৱেল 230 মাইনাছ 350 অৰ্থাৎ 120 মাইনাছ 120 মাইনাছ মাইনাছ কটা কাটি গ'লে 24y ইজ ইকুৱেল 120 y ইজ ইকুৱেল 120 ডিভাইডেড বাই 24। ইয়াক যদি আমি কটা কাটি কৰোঁ 5 বাৰ যাব অৰ্থাৎ y ইজ ইকুৱেল 5। অৰ্থাৎ y মান আমি পাই গ'লোঁ 5। এই x ৰ মানটোক ইয়াক যদি আমি সমীকৰণ 3 বুলি ধৰোঁ তেন্তে আমি y ৰ মান সমীকৰণ 3ত বহুৱাই পাওঁ। 3ত বহুৱাই পাওঁ। সমীকৰণ 3ত আছিলে x ইজ ইকুৱেল 50 মাইনাছ 7y অৰ্থাৎ y মান 5, গতিকে 7 × 5 ডিভাইডেড বাই 5। এতিয়া 50 মাইনাছ 7 5 গুণ 35 ডিভাইডেড বাই 5 50 মাইনাছ 35 অৰ্থাৎ 15 ডিভাইডেড বাই 5 5 3 গুণ 15, গতিকে x ৰ মান পাই গ'লোঁ 3। এতেকে নিৰ্ণেয় মান x ইজ ইকুৱেল 3 y ইজ ইকুৱেল 5।